চ' ভগৱান এজনেই আছে, তেওঁ অনন্ত ৰূপ আছে। এইটো আপোনাৰ ওপৰত কথা, আপুনি কাৰ লগত কানেক্ট কৰে। এতিয়া চাব, কিছুমানে হনুমানজীক মানে, কিছুমানে আল্লাহক মানে বা কিবা। এতিয়া মোৰ বহুত ক্লাইণ্টছে সোধে যে মই কোনজন ভগৱানক মানিব লাগে, আমি নাজানো। কাৰণ কিন্তু কি হয় জানে, আপোনাৰ চ'ল এটা এটা ভগৱানৰ ইষ্ট দেৱতা বুলি কয় যে, তেনেকুৱা ডেডিকেটেড থাকে। চ' আপুনি যদি এইটো জন্মত আহিব, আপুনি চব পাহৰি যায়, কিন্তু সেই আপোনাৰ যোনজন ভগৱানৰ লগত আপুনি কানেক্টেড, তেওঁ আপোনাক সপোনত দেখা দি থাকিব। হি ৱান্টছ কি আকৌ আপুনি আৰম্ভ কৰক। বা আপোনাৰ লাইফত এনেকুৱা এটা ইনচিডেণ্টছ হ'ব যে আপুনি ছাডেনলি শিৱ ভক্ত হৈ যাব। ডেট মিনছ যে পাষ্ট লাইফত আপুনি তেওঁ আৰাধনা কৰিছিলে। যেনেকৈ মোৰ দেৱী মা, মোৰ যেতিয়া ইনভকেশ্যন হৈছিলে, মই একোৱেই নাজানো, কিন্তু মোৰ পাষ্ট লাইফ নিজে নিজে ৰিভিল হৈছিলে। মই এবাৰ মোক গুৰুৱে কৈছিলে, এটা সাধনা কৰিব দিছিলে দেৱী মাৰ, মই কৰি আছিলোঁ, চিম্পলি মই কৰি আছিলোঁ। কৰোঁতে কৰোঁতে এইটো দীঘল আছিলে, 40 days আছিলে, সদায় ৰাতি মই কৰোঁ, বহি থাকোঁ। এদিন এনেকুৱা হ'ল, যেতিয়া মই তেওঁ কৰি আছিলোঁ, মোৰ মানে মোৰ বডিত মানে এনেকুৱা আছিলে যে এনাৰ্জি ফ্ল' কৰিব, এনেকুৱা টাইপৰ হৈছিলে। মই এনেকৈ চকু বন্ধ কৰি আছিলোঁ, আৰু যেতিয়া মই চকু বন্ধ কৰিছিলোঁ, একদম বেলেগ ধৰণৰ এনাৰ্জি, মোৰ বডি একদম জুই নিচিনা হৈ গৈছিলে। মই ফিল কৰিছোঁ যে সেই এনাৰ্জি ইজ কামিং আৰু এনেকুৱা টাইপ। আৰু কিন্তু মোৰ বডি সেই বস্তুটো ল'ব পৰা নাই, বিকজ আমাৰ বডি ৰেডি হ'ব লাগিব সদায়। যেতিয়া কৰি আছিলোঁ, তেতিয়া মই প্ৰে কৰি মই দেখিছোঁ যে মোৰ চ'ল কোনটো জেগাৰ পৰা আৰম্ভ হৈছিলে। পূৰা ৰেভিলেশ্যন হৈছে সেইটো। আৰু যেতিয়া ৰেভিলেশ্যন হৈছে, আই ৰিয়েলাইজ যে সেই জেগাটোত মই সপোনত সদায় অলম'ষ্ট দেখোঁ যে আই গ' দেৰ, আৰু মই তাইত কিবা এটা মূৰ্তি আছে আৰু মই পূজা কৰি থাকোঁ। তাত তেনেকৈ হৈছে, এণ্ড আই ফেইণ্টেড। মই পৰি আছোঁ ফেইণ্ট হৈ পেলাই বহুত দেৰি। তাৰপিছত মোৰ হাজবেণ্ড মানে কি হ'ল, তাই অহা নাই, আহি চাইছে মই ফেইণ্ট। চ' তেওঁ উঠাই নিছে, আৰু মোৰ বডি একদম গৰম হৈ গৈছে। তাৰপিছত তেওঁ মোক বাথৰুমত মোক মানে পানী চানী দি উঠাইছে। তাৰপিছত মোক বাথৰুমত লৈ গৈছোঁ, বাথৰুমত লৈ গৈছে, মোক শ্বাৱাৰত বহাই থৈছে। মানে ইমান বেছি মানে ফায়াৰ এনাৰ্জি এক্টিভেট হৈ গৈছে, মানে মোৰ বডি ল'ব পৰা নাই। মোৰ মানে পেৰালাইচিছ হৈ গ'লহেঁতেন সেইদিনাখন, এনেকুৱা অৱস্থা। তাৰপিছত মই তেওঁক কৈছোঁ মোৰ গুৰুক ফোন কৰিবলৈ, গুৰুক ফোন কৰিছে। চ' গুৰুৱে মোক কিছুমান কৈছে গ্ৰাউণ্ডিং কৰিব লাগে, মোৰ বডি মানে বস্তুটো ল'ব পৰা নাই। তাৰপিছত সেই গ্ৰাউণ্ডিং কৰি মেলি পেলাই তেতিয়া মই ঠিক হৈছোঁ। আৰু এইবোৰৰ কাৰণে মোৰ বহুত হেল্থ ইছ্যুজ হয়। তাৰপিছত তেওঁ মোক পিছত কৈছে যে সেই এনাৰ্জিটো আহি পেলাই ৰেডি আছিলে, কিন্তু মোৰ বডিয়ে সেই বস্তুটো ল'বই নোৱাৰিলে। বহুত হাই পাৱাৰ মানে এনাৰ্জিটো নোৱাৰে। মানুহে যে কয় ভগৱান আহে, এইবোৰ আহে, হাই এনাৰ্জি নাহেতো, ডেমি গডছ আহে, সৰু সৰু এনাৰ্জিছ আছে। ডাঙৰ আপুনি নোৱাৰিবই, কেনেকৈ পাৰিব কওকচোন? কেনেকুৱা ধৰণৰ বস্তু হয় সেইটো? আৰু মই কোৱা নাই যে দেৱী মা আহিছে, বাট কুড বি কিবা এটা এনাৰ্জি ফ্ল' আহিছিলে মোৰ ওপৰত, শ্বি ৱাজ ব্লেছিং মি, কিন্তু মই নোৱাৰিলোঁ। মই এতিয়া যদি সাধাৰণ দৰ্শক হিচাপে চাওঁ, বস্তুখিনি অকণ মানে চিনেমা টাইপ ফিল হৈছে, কিন্তু যদি অৰিজিনেলি সেইখিনি বস্তু আপুনি মানে এচিভ কৰিছে বা এইখিনি বস্তু ফিল লৈ আছে, বহুত এক্সট্ৰা অৰ্ডিনেৰী লাইফ এটা আপুনি জীয়াই আছে। কিন্তু এক্সট্ৰা অৰ্ডিনেৰী হয়, অলপ পেইনফুলো হয়। কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাব লাগিবই ন। পাবলৈও নিবিচাৰোঁ মই, আই এম অ'কে। আপুনি পায় কি কৰিব, আল্টিমেটলি আপুনি যাবই লাগিব ন। আৰু যিমান পায় আপুনি সিমান দিবও লাগিব। আমি লাষ্ট ক'লৈ যাম তেতিয়াহ'লে? আমাৰ চ'ল লাষ্ট যেতিয়া আমি মোক্ষ পাওঁ, আমাৰ যেতিয়া পূৰা কৰ্মা গোটেই লাইফৰ বেলেঞ্চ হৈ যায়, আমি ভগৱানত বিলীন হৈ যাওঁ। বেছি হেভি হৈ গ'ল নেকি? হেভি নাই হোৱা, মোৰ বস্তু ভাল লাগিছে মানে শুনি পিনি। এইবোৰ মানে আগতে ক'ৰবাত দেখিলোঁ, কিমান অৰিজিনেল, কিমান ৰিয়েল, কিমান ফেক নাজানো ন। কিন্তু আপুনি যেনেকৈ কৈ আছে এতিয়া বস্তুবোৰ, মোৰ মানে ল'বলৈও মন যায় অকণমান, মানে বস্তুটো ফিল লৈ চাওঁ নেকি, কিন্তু কৰিবলৈও ভয় লাগে। নাই, নকৰিব। মই সদায় চবকে কওঁ যে ফাৰ্ষ্ট গুৰু যেতিয়া ৰেডি হ'ব, গুৰুৰ আহ্বান কৰিব লাগে। গুৰু বিচাৰি বিচাৰি কেতিয়াও যাব নালাগে, আহ্বান কৰা। ভগৱানে তোমাৰ যোনটো সবাই, আমাৰ চবৰ কাৰণেই গুৰু বনাইছে। আমাৰ সনাতন ধৰ্মটো কি? গুৰু শিষ্যৰ ওপৰত বেছ ন। চ' সকলোৰে গুৰু বনাই থৈছে। চ' আমি আহ্বান কৰিব লাগে। যেতিয়া আহ্বান হ'ব, আপুনি ৰাইট হ'ব, আপোনাৰ গুৰু নিজে আপোনাৰ ওচৰত প্ৰকট হ'ব। কিন্তু আহ্বান কৰাটো ভালনে? আপুনি যদি ৰেডি, আপুনি কৰিব লাগে। মই কেনেকৈ কৰিম যদি বিচাৰোঁ আজি কৰিবলৈ? আপুনি নৰ্মেল প্ৰে কৰক যে আপুনি অকণমান সাধনা কৰক, তাৰপিছত আপুনি আহ্বান কৰক যে ভগৱান মই ৰেডি, মোৰ চ'ল জাৰ্ণি মই ষ্টাৰ্ট কৰিব বিচাৰোঁ। এইটো আমাৰ চ'ল জাৰ্ণি, কাৰণ আমি ইয়াত অকল পইচা কামাই বাচ্চা চাচ্চা কৰি মৰিব অহা নাই। আমাৰ চবৰে চ'ল পাৰ্পাছ এটা আছে, আৰু যেতিয়ালৈকে চ'ল পাৰ্পাছ আমি পূৰা নকৰোঁ, আমি জন্ম হৈয়ে থাকিব লাগিব। চ' কৰাটো জৰুৰী হয় দেখোন, কিমান কষ্ট খাই থাকিম ইয়াত কৰিব পৃথিৱীখনত। লাগে, কিন্তু ইয়াত আহি চব পাহৰি যায় ন। মোৰ মায়া পইচা পইচা কৰি থাকে, যিহেতু আমি জানো পইচা ওপৰত লৈ নাযাওঁ, তথাপি পইচা পইচা কৰি থাকোঁ।
ওপৰত কি যাব? আমাৰ আত্মাটোৱে যাব ন। চ' আত্মাটো পিয়'ৰ ৰাখিব লাগিব, কিন্তু আমি নাৰাখোঁ, আত্মা কাৰাপ্ট হৈ যায়। আমি এৰিবলৈ বিচাৰিলেও দেখোন ছ'চাইটিখন এৰিবই নিদিয়ে। পাৰোঁ আমি এতিয়া এৰিবলৈ, নিজৰ বেলেগ উইল পাৱাৰ ষ্ট্ৰং লাগিব। কিন্তু ইমান বেয়া বেয়াকৈ আপুনি ৰিচেণ্ট ডেট দেখিছিলে নে আই.টি. বাবাজন যে খুব চলি আছিলে? ঠিক আছে, মই এতিয়া বুজি নাপালোঁ যে ভাল কাম কৰিলে নে বেয়া কাম কৰিলে মানে। তেওঁ বহুত সোনকালে এই ছ'চিয়েল মিডিয়াত বস্তুবোৰ আহিলে বেয়া হৈ যায়। মই ছ'চিয়েল মিডিয়াত অহা নাছিলোঁ, মই লাষ্ট 5 years মানে হৈছে ছ'চিয়েল মিডিয়াত, আদাৰৱাইজ আই ৱাজ নট দেৰ। আৰু মই মানুহক কোৱাও নাছিলোঁ যে মই এইবিলাক কৰোঁ। এতিয়াও বহুত মানুহক মই নকওঁ দেট আই ডু ইট। বহুত মানুহক হাউচ ৱাইফ বুলিয়ে কওঁ যোনে নাজানে। আপোনাৰ এনেই লক্ষ্যটো কি হয় এই লাইনটোত অহাৰ? মানে আপুনি কিবা ছ'চাইটিখনৰ কাৰণে কিবা কৰিবলৈ বিচাৰিছে নে জাষ্ট নিজৰ এটা হবি পূৰণ কৰি আছে? হবিও নহয়, মই কৰিব নিবিচাৰোঁ, মোক পুছ কৰা গৈছে, ইউ হেভ টু ডু ইট বুলি পেলাই। আমাৰ ভিনদেউৱে কৰিছে নেকি? নাই নাই, তেওঁতো মোক কয় যে চাকৰি কৰা, কিবা হবি ডেভেলপ কৰা, এইবোৰ কয়। কাৰণ মই মানুহৰ সদায় মই মাজতে থেৰাপিও লৈছিলোঁ জানানে, বিকজ ইমানেই যোৱাকালি মোৰ ছেশ্যনছ আছিলে গুৱাহাটীত, 15জনমান ক্লাইণ্টছ আহিছে। আপুনি বিলিভ নকৰিব, ইমান কান্দিছে, মতা মানুহ হওক, মেইলছ হওক, ফিমেলছ হওক, চবেই মোৰ ওচৰত কান্দিছে, এনেকৈ সাৱটি ধৰি ধৰি কান্দিছে। আপুনি ভাবক এইটো কিমান ট্ৰমেটিক, ভাল লাগে?